তো গুড মৰ্ণিং গাইজ আৰু ৰাতিপুৱাই উঠিলোঁ আৰু ফুলটো দিবলৈ আহিছোঁ কিন্তু কেতিয়া বাজিল মই নাজানো আৰু ফুলটো দিব আহিছোঁ মজাকৈ আপোনালোকে শ্বৰ্টত চাই লওক তো গাইছ আপোনালোকে ভাবিব পাৰে তো বেছি ফুল তোলা নাই কিন্তু বহুত ফুল হৈছে মই ঘৰত যে আপোনালোকক দেখুৱাই আছোঁ তো গাইছ দেখিছে এইবোৰ ফুল আছে আৰু আছে ফুল কিন্তু আনিব দিছোঁ আহি আছে ফুল আৰু এইবোৰ আহিছে ফুল আপোনালোকক দেখুৱাইছোঁ এইবোৰ আহিছে সেইবোৰ ফুল চাওক না ফুল তো গাইছ এতিয়া আমি যাওঁ ডুবা আৰু তুলসী তুলিবলৈ তো বলক না কি কয় বলক তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিচিজ ব্লগ আৰু বহুত এক্সাইটেড হৈছোঁ আৰু যিহেতু আমাৰ পূজা হয় নাৰায়ণ পূজা তো প্ৰত্যেকবাৰে এইটো ঘৰতে আমাৰ নাৰায়ণ পূজা কৰা হয় এইবাৰ এইটো ঘৰত নাৰায়ণ পূজা নকৰে তো কোনটো ঘৰত কৰে মই দেখুৱাইছোঁ একদম ভোগ সানি আছে এতিয়া একদম পূজা কৰি দেখুৱাওঁ তো বলক তো গাইছ এইবোৰ ভোগ সানি আছে একদম মজাকৈ আপোনালোকক দেখুৱাইছোঁ এইবোৰ কল চেলাই আছে একদম মজাকৈ এইবোৰ কল চেলাইছে আৰু এইবোৰ ভোগ একদম মজাকৈ ভোগ আনি আছে একদম তো আপোনালোকে আহি যাব আহি যাওক না কি কয় নোৱাৰে আহিবলৈ কাৰণ এই ভিডিঅ'টো অলপ দেৰি হ'ব না দিয়াতে তো এয়া চাওক মজাকৈ ভোগ সানি আছে একদম তো চাই লওক তো গাইছ ভোগ সানি আছে তাতে মই গুচি আহিলোঁ আপোনালোকক অলপ ক্লিপ দেখুৱাই আৰু ক্লিপ আছে কিবি দেখুৱা তো একদম মই কিবা কথা আছে সেইকাৰণে আহিলোঁ তো এই ভিডিঅ'টোত আপোনালোকে এটা গিভৱে পাব তো যোনে গিভৱেটোত লাইক কৰে যোনে মানে চবে কৰিব পাব পাৰে কাৰ ভিডিঅ'ত কি আছে মই নাজানিম এই গিভৱেটোত যদি আপোনালোকে জিকেও এই ভিডিঅ'টোত নাপায় নেক্সট ভিডিঅ'ত গিভৱেৰ ৰিজাল্টটো পাই যাব তো গিভৱেৰ কি হয় কথাখিনি মই কৈ আছোঁ তো প্ৰথমে আপোনালোকে চেনেলটো লাইক কৰিব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ধাম শ্বেয়াৰ কৰক বন্ধু বান্ধৱীৰ সৈতে আৰু চেনেলটোত কমেণ্ট মাৰিব লাগিব কমেণ্টটো একদম মেইন কমেণ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে জিকিব পাৰিব তো কাৰ বেগত কি আছে নাজানো তো আপোনালোকে ৰেডি হওক মানে কি চাই আছোঁ কমেণ্ট মাৰকে এতিয়াই তো এতিয়া গিফ্টৰ ৰিজাল্টটো তো গিফ্টটো বেছি ডাঙৰ সৰু নহয় একদম মজাকৈ গিফ্টটো আনিছোঁ তো কিন্তু নেদেখুৱাম নেক্সট আপোনালোকক দেখুৱাম তো এতিয়া তো গাইছ আবেলি হৈ গ'ল আৰু মই বহিলোঁ বৰণত একদম মজাকৈ চাই লওক মন্দপুষ্পা যজ্ঞ ববিতানি তাম্বুলা দাসবী ওম ব্ৰাহ্মণ কৰা হৈ গ'ল মই আহিলোঁ আপোনালোকে দেখিছে অলপ ঠাণ্ডা হৈছে কাৰণ কেমেৰামেন মই নাছিলোঁ তো কাষৰে এজন আছিল তো সি কৰি দিলে মই কৈছোঁ কৰি দিলে তো সেইকাৰণে এতিয়া চব ক্লিন কেমেৰা তো তাতে যদি কৰোঁ ঠাণ্ডা হ'বই কাৰণ আৰু ঠাও দিছে তো অলপ বেছি ঠা হৈ যাব ঠা চলি আছে এতিয়া একদম বৰ্তমান তো আপোনালোকক বঢ়িয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম তো এই ভিডিঅ'টোত আৰু এবাৰ কৈছোঁ গিভৱে হ'ব আপোনালোকে যদি এতিয়াও কমেণ্ট কৰা এতিয়াই কমেণ্ট কৰক একদম গিভৱেৰ প্ৰাইজ আপুনিওতো পাব পাৰে তো কি ঠিক আছে হয় নে নহয় তো এতিয়া আপোনালোকক দেখুৱাব আহক তো গাইছ কাজিগুড়া ল'ব লাগিব যিহেতু সেইকাৰণে মই পেপাৰ চেপাৰ আগে ভাগে কাটি থৈ দিয়ক ন কি কয় তো পেপাৰ কাটিবলৈ চেষ্টা কৰোঁ কেইখিনিমান পাৰোঁ তো নোৱাৰিলে কাৰোবাক দি দিব লাগিব তো চাওঁ আহকচোন এয়া চুৰি আনিলোঁ আৰু এতিয়া মজাকৈ কাটি দিওঁ না কি কয়
তো গাইছ মই নোৱাৰিলোঁ কাটিবলৈ, মই কাৰোবাৰ হাতত দিবলৈ চেষ্টা কৰিম, মামীৰ হাততে দিম ৰ'ব, দি কিনে যাওঁ। তো গাইছ অলপ ভাত আঞ্জা কিমান আগবাঢ়িল চাওঁ আহক না কি কয়। তো এয়া আলু ভাজা একদম বঢ়িয়াকৈ বনাইছে, আৰু এয়া ভাত আছে নেকি ইয়াত, ভাত না কি কয় এইটো, ভাতে এয়া ভাত, আৰু এয়া বিন গাজৰ কিবা কিবি আছে ধৰক, আৰু এয়া আলুৰ দম আন্ধাৰ হৈছে ভালকৈ দেখা নাপাব, আলুৰ দম আছে ইয়াত না কি এই ধৰক। তো গাইছ এতিয়া পাচালি পৰি আছে, আৰু আপোনালোকক শুনাবলৈ মই চেষ্টা কৰিম। আপোনালোকে বেয়া নাপাব, আন্ধাৰ হৈছে, তো এতিয়া শান্তি ল'ব লাগে, শান্তি লওঁ আৰু হাল্লা হৈছে, আপোনালোকে বেয়া নাপাব। শান্তি লৈ আহি আপোনালোকক একদম মজাকৈ দেখুৱাইছোঁ ডেস্ক বেঞ্চ পাৰিম এতিয়া, তো শান্তি লওঁ আহক। সচন্দন বিল্বপত্ৰ সমেত পুষ্পাঞ্জলি সায়ুধায় স্বভাৱনায় সপৰিবাৰায় শ্ৰী শ্ৰী সত্যনাৰায়ণ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তো গাইছ এতিয়া আমি ডেস্ক বেঞ্চিবোৰ সোনকাল পাৰোঁ দক না কি কয়। এতিয়া মই ডেস্ক বেঞ্চিবোৰ পাৰিবলৈ যাইছোঁ, আৰু এয়া ডেস্ক বেঞ্চি ধৰিলোঁ আৰু পাৰোঁ দক সোনকাল না কি কয়। তো গাইছ ডেস্ক বেঞ্চিবোৰ আমাৰ পাৰা হৈ গ'ল, আৰু আমি চকুৰ বাগে মানুহখিনি গাজি গুড়া ল'ব মাতিও দক। তো গাইছ এতিয়া আমাৰ ভিতৰৰ পৰা মানুহ দেখুৱাম, এইবোৰ মানুহ আছে একদম, আৰু দেখুৱাইছোঁ ৰ'ব আপোনালোকক।
তো এইবোৰ মানুহ আছে একদম মজা কৰি দেখুৱাইছোঁ সেইবোৰ মানুহ আৰু বাহিৰতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ বলক তো ইয়াত এইখিনি আছে মানুহ আৰু ইয়াত আৰু ফুল হৈছে একদম মানুহে একদম মজাকৈ আছে ইয়াত একদম আৰু বাহিৰত চাওঁ ৰ'বচোন কিমান ক'ত মানুহ আছে আমি চাওঁ আহক এই বাহিৰতো একদম চিনেমা হলৰ নিচিনা হৈছে একদম ভৰ্তি হৈ গৈছে তো চাই লওক তো গাইছ ইয়াত আছে দালি আৰু ইয়াত দালি আছে ভাত আছে একদম বঢ়িয়াকৈ আৰু তৰকাৰী আছে ইয়াত নেমু টেঙা আছে একদম প্ৰাণ পূজা এইখিনিতে আমাৰ সমাপ্ত কৰোঁ তো ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ তো গিভেৰ কথাটো আপোনালোকে নাপাহৰিব যদি আপোনালোকে এতিয়াও ভিডিঅ'টো চাইছে কমেণ্ট মৰা নাই এতিয়া একো কমেণ্টটো মাৰি লওক তো এতিয়া ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰোঁ তো যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই নেক্সট ভিডিঅ' লগ পাম নতুন এটা ব্লগ লৈ বাই বাই सफर कैसा है ये सफर